হেল্ল' এভৰিৱান, মই দীপাশ্ৰীয়ে পুনৰ আপোনালোকক মোৰ শীতান্তৰে মূৰে আলোকৰে যাত্ৰালৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই সময় পোৱা নাই, পুৱা 8 বজা 8:30 বজাৰ পৰাই আলহী। যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট দিছে, গতিকে খবৰ লোৱা আলহীৰ ঢেৰ। আমাৰ ডাঙৰ বাৰ ছোৱালীজনীয়ে দিছিলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল। মাক যিহেতু নাই মাউৰীয়া, গতিকে আমাৰ ঘৰতে তাই সৰুৰ পৰা ডাঙৰ দীঘল হৈছে। মেট্ৰিকতো ষ্টাৰ পাইছিল, আকৌ এতিয়াও ষ্টাৰেই পালে বাৰু। 81%। পলিটিকেল ছায়েন্স আৰু ইংলিছত এক নম্বৰৰ কাৰণে নাপালে, বাকী ইকনমিক্স, এডুকেশ্যন আৰু আছামিজত লেটাৰ মাৰ্ক পালে। যিহেতু আলহীৰ একেবাৰে নধৰা হৈছে, দিনটো চাহ বনোৱা, পিঠা বনোৱা, মিঠাই আদি আপ্যায়ন কৰি থকা হৈছে। আৰু এতিয়া মই বনাব লৈছোঁ এয়া ভাতৰ যোগাৰ। বেচনৰ পকৰি, শুকলতি পাতৰ বেচনৰ পকৰি বনাই আছোঁ। আৰু এয়া পটল ফ্ৰাই কৰিম, আৰু ভাতটো হৈছে অলৰেডি। আৰু বনাই থৈছোঁ মুড়ি ঘণ্টা, মগুৰ দাইলেদি মুড়ি ঘণ্টা। এইটো হ'ল মাছৰ মূৰৰ মুড়ি ঘণ্টা। মগুৰ দাইলখিনি প্ৰথমে অকণমান সময় তিয়াই ৰাখিলোঁ, তিয়াই ৰাখি এইদৰে সিজাই ল'লোঁ। আৰু মগুৰ দাইলকণ মই সিজাই ল'লোঁ। তাৰপিছত আদা, নহৰু, জিৰা, জালুক আদি দি ধুনীয়াকৈ মাছৰ মুড়িখিনি ভাজি বাকি দিলোঁ। এইটো ৰেডি আমাৰ মুড়ি ঘণ্টা। খাবলৈ কেনে হ'ল জনাম। আৰু সিফালে মৰা ঘৰৰ আজি 4 দিন পিঠাগুড়ি, কল, মগু, বুট এইবোৰ খালে। আৰু এয়া আলহীৰ সমাগম ধেৰ, গতিকে আজি এইদৰেই খাদ্যটো ৰেডি কৰি থ'লোঁ, পিছত জনাম। এয়া আলহীক গোল্লা, বুন্দিয়া, ভুজিয়া আৰু মালপোৱা বনাই খুৱাই আছোঁ। মালপোৱা চালপোৱা বহুতখিনি আলহী পাৰ হৈ গ'ল, কাৰোবাক লুচিও বনাই দিছোঁ। আৰু আলহী বহুতখিনি পাৰ হৈ গ'ল বাৰু। এইফালে এয়া খাদ্য ৰেডি কৰিব লাগে, সময় নাই। আৰু মোক এঘৰ মানুহে ভাত খাবলৈ নিমন্ত্ৰণ কৰি গ'ল উপেন খুৰা ঘৰত, কিন্তু যাবলৈ সময় পোৱা নাই। যিহেতু মই কাইলৈ যামগৈ, আজিয়ে যোৱাগৈ কথা আছিলে, কিন্তু ঘৰত কোনো মানুহ নাই। মাৰ ভাতকেইটা বনাই দিয়া মানুহেই নাই, গতিকে থাকিব লগা হ'ল। আৰু এতিয়া ইয়াত ধুমাধুমকৈ যিকোনো চিম্পুল খাদ্য এটা বনাইছোঁ, খাবলৈ কেনেকুৱা হ'ল জনাম। আজি আহি আকৌ মই দুপৰীয়া ভাত সাজৰ বাবে নিমন্ত্ৰণ কৰিলে আমাৰ আইতাৰ ঘৰত। আমি জতিয়নী আইতা বুলি কওঁ, আচলতে জতীয়া বুঢ়ীৰ পৰা বিয়া কৰাইছিল কাৰণে জতিয়নী আইতা। আৰু আইতা ঢুকালে বাৰু। আইতাৰ শ্ৰাদ্ধত যিহেতু মই ভোজ খাবলৈ নাপালোঁ, সদায় মাতি থাকে ভাত খাবলৈ, গতিকে সাজ খাবলৈ মাতিলে উপেন খুৰা, খুৰী, আকৌ তৰা পেহীয়ে গৈ ৰাতিপুৱা। এয়া মই ইয়ালৈ আহিলোঁ এতিয়া। দুখীয়া হওক, মানুহৰ আন্তৰিকতাটো ডাঙৰ কথা। মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা। গতিকে সেই কথাষাৰৰ প্ৰবাদ ৰাখি আজি মই এই আইতাৰ ঘৰত সদায় কৈ থাকে এসাঁজ ভাত খাব লাগে, গতিকে আহিলোঁ বাৰু। কিন্তু মই ঘৰত খাই আহিছোঁ, নিৰামিষ ভাতেই হওক, খাবলৈ যে আন্তৰিকতাৰে মাতিছে সেইটো ডাঙৰ কথা। কিন্তু কিছু ইমান ধনী মানুহ আছে, ধনী মানুহৰ ঘৰত খাবলৈ নামাতে মানে মাতিলেও আমি নাযাওঁ, তেনেকুৱা ঘৰৰ মানুহত ভাত খাবলৈ নাযাওঁ। আজি এটা আমাৰ বিশেষ দিন। আমাৰ ভাগিনজনী হায়াৰ ছেকেণ্ডেৰী ফাইনেল। আমি সৰুৰ পৰা তাইক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, যিহেতু মাক নাই, গতিকে আমি ডাঙৰ দীঘল কৰিলোঁ। তাই আজি কলেজৰ ভিতৰত, এডিং কলেজৰ ভিতৰতে আৰ্টছ ষ্ট্ৰীমত ফাৰ্ষ্ট হৈছে, ডিষ্টিংশ্যন পাইছে বাৰু। আৰু এয়া আমাৰ খুৰাজনৰ ঘৰ, এয়াই হ'ল খুৰা, উপেন খুৰা। আৰু এইফালে খুৰী, এয়া মোক ভাত খাবলৈ নেৰানে পৰা মাতিছে। আৰু মই বনাইছিলোঁ আজি মুড়ি ঘণ্টা, তাকে সিহঁতলৈকো অকণমান টেষ্ট কৰিবলৈ লৈ আহিলোঁ। এয়া খুৰী, হাই ক। খুৰী, দুখীয়া হওক, মানুহৰ মনটো বহুত ডাঙৰ কথা, গতিকে কি বনাইছে? এয়া বনাইছে, এয়া বনাইছে, এয়া মোক দিছে। আইঅ, মই এক কাঁহী ভাত খালে মৰি থাকিম।
মই ইমান চাওকচোন ইমান একাই ভাত দিছে আৰু মই ইমান ভাত নাখাওঁৱেই অকণমান খাম যিহেতু মানে খুব জোৰকৈ মাতিলে আৰু মাকো বনাই দি থৈ আহিব লগা হ'ল গতিকে অকণমান খালি টেষ্টহে কৰিম এয়া বহুত দুখীয়া মানুহ কিন্তু অন্তৰ ভাল শুদ্ধ মানুহ আৰু মই সদায় দুখীয়া মানুহৰ ঘৰতহে আহি ভাল পাওঁ মই ধনী মানুহৰ ঘৰত বৰকৈ খাই বৈ বৰটা ভাল নাপাওঁ আজি ডাঙৰ বিন্দুৰ ঘৰত অৰ্থাৎ মোৰ ভাগিনজনীৰ দেউতাকৰ ঘৰত ডাঙৰ পাৰ্টি আয়োজন কৰিছে অথচ মই চাগে যাব নোৱাৰিম কাৰণ মাক লৈ মই থাকিব লাগিব মা যিহেতু যাব নোৱাৰে আৰু মই একচুৱেলি সঁচা কথা মই ধনী মানুহৰ ঘৰত বৰকৈ নাযাওঁ মই দুখীয়া মানুহৰ ঘৰতেই ভাল পাওঁ এইদৰে আৰু সদায় সহজ সৰল মানুহৰ লগত মই জীৱন যাপন কৰি ভাল পাওঁ আৰ্টিফিচিয়েলবোৰ মই একো ভাল নাপাওঁ নেচাৰেল হয় মই মানুহজনী মাটিৰ মানুহ গতিকে মাটিতেই মিলি যাব বিচাৰোঁ আৰু মাটিতেই খাম গতিকে আজি খাই লওঁ বাৰু কি হয় জনাম পিছত আৰু ৰাতিলৈ হ'ব জবৰদস্ত খানা আমাৰ ডাঙৰ ভিনদেউৰ ঘৰত কিন্তু মোক নিমন্ত্ৰণ কৰা নাই বাৰু নাই কৰা মানে কথা আছে কাৰণ মাক লৈ মই যাবও নোৱাৰোঁ গতিকে আমাৰ ভনী জোৱাই ফেমিলিটোও যাব গতিকে মই নাযাওঁ বাৰু সিহঁতেই খাওকগৈ মোৰ আশীৰ্বাদ সদায় থাকিব মই মাইনাজনীৰ কাৰণে কি কৰিছোঁ একমাত্ৰ ভগৱানে জানে আৰু ঘৰৰ মানুহখিনিও জানে বাৰু তাইক টিউশ্যন দিয়াৰ পৰা আৰম্ভ কৰি স্কুটিত উঠাই লৈ গৈ বেংকৰ পাছবুক খোলালৈকে এডমিশ্যনলৈকে মই সকলো কামবিলাক মোৰ দায়িত্বখিনি মই পালন কৰিলোঁ যিহেতু তাইৰ মাক নাই গতিকে মাকৰ কৰ্তব্যখিনি মই কৰি থাকোঁ বাকীখিনি ভগৱানৰ ওচৰত এৰি দিলোঁ গতিকে আজিলৈ ভালো লাগিছে যিহেতু তাই কলেজৰ ভিতৰত এটা ফাৰ্ষ্ট পজিশ্যন পাইছে আৰু মোৰ বান্ধৱীহঁতৰ আগত মই গৌৰৱ কৰিব পাৰিম অজিত শৰ্মা ছাৰ আপোনালৈ অশেষ ধন্যবাদ তেখেতে মোৰ ৰিকুৱেষ্টত টিউশ্যন কৰি দিছিল আৰু মোৰ বান্ধৱী ৰঞ্জিতা তোমালৈকো বহুত ধন্যবাদ যিহেতু তাই ভাল ৰিজাল্টেই কৰিছে গতিকে আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ যোৱাকালি তিলনী খেদাৰ পিছত আজিৰ পৰা আমি মাছ মাংস খাইছোঁ বাৰু যদিওবা আমি বিয়া দিয়া ছোৱালী আমাৰ কোনো হেৰি নাই তথাপিও মানৱতাৰ খাতিৰত কাষতে যিহেতু মানুহ মৰিছে গতিকে আমি মাছ মাংস তেনেকৈ বনোৱা নাছিলোঁ সেইবাবে আজি ঘৰত পাৰ্টিটো আয়োজন কৰা নাই মাইনাৰ দেউতাকৰ ঘৰতে আয়োজন হ'ব ধন্যবাদ সকলোৱে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব